নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে CM ছাৰে যিহেতু ক'লে অসম আৰক্ষীৰ যি ফাইনেল ৰিজাল্ট অক্টোবৰ মাহত এপইণ্টমেণ্ট দিব আৰু হয়তো তাৰ আগতেই ৰিজাল্ট ঘোষণা কৰিব চাগে। আপোনালোকে কিছুমান কথা জনা দৰকাৰ যে আপোনালোকে এক্সট্ৰা মাৰ্কছ যিটো 5 নম্বৰটো আছে সেই এক্সট্ৰা মাৰ্কটো আপোনালোকে ক'ত পাব, কিমান নম্বৰ থাকিলে পাব, সেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোত জনাম। তাৰ লগতে ফাইনেল কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে, যদিহে আপোনালোকে মই কোৱাৰ দৰে আপোনালোকৰ মাৰ্কছ আছে, আপোনালোকে নিশ্চিন্তভাৱে থাকিব, আপোনালোকৰ চাকৰি হোৱাৰ সম্ভাৱনা যথেষ্টখিনি থাকিব। গোটেই কথাখিনি আজিৰ ভিডিঅ'টোতে আলোচনা কৰিম। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে UB কথাটো আলোচনা কৰি লওঁ। UBত আপোনালোকৰ ৰানিং আৰু জাম্পত ফিজিকেলত 40 মাৰ্ক আছিলে, ৰিটেনত আছিলে আপোনালোকৰ 50 মাৰ্ক, ভাইভাত 5 মাৰ্ক আৰু এক্সট্ৰা মাৰ্কছটো 5 নম্বৰ আছে। সেই 5 নম্বৰটো আপোনালোকে ক'ত পাব জানেনে? আপোনালোকৰ হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজৰ ওপৰত সেই 5 নম্বৰ মাৰ্কছটো ডিপেণ্ড কৰিব। গতিকে জানি লওক আপোনালোকে কিমান মাৰ্কছ পাব। যদিহে আপোনালোকে ছেকেণ্ড ডিভিজন পাইছিলে, 45% পাইছিলে, 45%ৰ পৰা 59%লৈকে মানে 59.99%লৈকে আপোনালোকৰ 2 মাৰ্কছ পাব। যদিহে আপোনালোকে ফাৰ্ষ্ট ডিভিজন পাইছিলে 60% to 74%, তাৰ ভিতৰত যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে 3 মাৰ্কছ পাব। আৰু 75+ এভভ যাৰ আছে তেওঁলোকে 5ৰ ভিতৰত 5 নম্বৰে লাভ কৰিব। গতিকে গম পালে UBত টোটেল 100 নম্বৰ আছে। এতিয়া আহোঁ আমি ABত আছে আপোনালোকৰ ফিজিকেলৰ 60 মাৰ্ক, ৰিটেনত 50 মাৰ্ক আৰু ভাইভাত 5 মাৰ্ক আছে। টোটেল 115 মাৰ্ক আছে। আপোনালোকে গম পালে। আৰু ফিমেলসকলৰ কাৰণে মাত্ৰ ফিমেলসকলৰ UB লিখে 100 নম্বৰ থাকিব। এতিয়া জানোচোন আহক কোনটো কাষ্টৰ কিমান মাৰ্কছ ফাইনেলত যাব পাৰে। মই প্ৰথমতে UBটো আলোচনা কৰিম। UBত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে। যদিহে আপোনালোকে ফিজিকেল, ৰিটেন, এক্সট্ৰা মাৰ্কছ সকলোখিনি ভাইভা আপোনালোকে মিলাই পেলাই যদি আপোনালোকৰ UR যোনখিনি UR কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে যদি 75+ UB 75+ মাৰ্ক তেওঁলোকৰ যদি কেলকুলেশ্যন ওলাইছে, আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকৰ চাকৰি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। এইটো হ'ল UR কেটেগৰী কেণ্ডিডেটৰ বাবে। তাৰপিছত আহিলোঁ আমি ST প্লেনত আপোনালোকে 73+ ধৰি থওক, ST হিলছত 69+ ধৰি থওক, OBCত 72+ ধৰি থওক আৰু SCত 70 মাৰ্কছ প্লাছ ধৰি থওক। গতিকে আপোনালোকৰ যদি এনেকুৱা স্ক'ৰ হৈ আছে গোটেইকেইটা মিলাই পেলাই, আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকৰ চাকৰি হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আৰু ফিমেলৰো একেই, ফিমেলৰ ABUB গতিকে মাৰ্কছ 100 নম্বৰে, গতিকে ফিমেলৰো একেই হ'ব। গতিকে ফিমেলৰ আপোনালোকে 2-3 প্ৰতিটো কাষ্টৰে আপোনালোকে 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ তেনেকৈ কমাই দিয়ক, আপোনালোকৰ কাট অফটো সিমানে ওলাই যাব। এতিয়া আমি আহোঁ ABলৈ, ল'ৰাসকলৰ ABত আপোনালোকে জানে 115 নম্বৰ মই ক'লোৱে আপোনালোকক। আপোনালোকে যদি 90+ UR কেটেগৰী কেণ্ডিডেটসকলে পাই আছে, আপোনালোকৰ হিচাপত যদি 90+ হৈ আছে, আপোনালোকে নিশ্চিন্ত থাকক। যিসকল ST প্লেনৰ পৰা বিলংছ কৰে, ST প্লেনৰখিনি তেওঁলোকে 88+ যদি হৈ আছে, আপোনালোকে নিশ্চিন্ত থাকক। যিখিনি ST হিল তেওঁলোকৰ 85+, OBCখিনিৰ 87+ আৰু SCখিনিৰ 86+। মই যিখিনি আপোনালোকক কাট অফ ক'লোঁ, আপোনালোকে ফিজিকেল, ৰিটেন, এক্সট্ৰা মাৰ্ক আৰু ভাইভা এই গোটেইখিনি মিলাই যদি আপোনালোকৰ এটা অনুমান কৰক, আপোনালোকে যিটো অনুমান কৰিব পাৰিব যে মই ইমান মাৰ্কছ পাইছোঁ বা ইমান পাম, ইমানটো যদি হৈ আছে আপোনালোকে নিশ্চিন্ত থাকক। হয়তো 1 নম্বৰ বাঢ়িবও পাৰে, 1 নম্বৰ কমিব পাৰে, কিন্তু ইয়াতকৈ বেছিও নাযায়, ইয়াতকৈ বহুত বেছি কমো নাযায়। 1 নম্বৰ হেৰফেৰ হ'ব পাৰে, কোনোটো সঠিককৈ ক'ব নোৱাৰে। গতিকে আপোনালোকক এইটো এটা অনুমান দিলোঁ। আজিৰ ভিডিঅ'টোত এইখিনি কথাই ক'লোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় এটা কমেণ্ট কৰিব। নেক্সট এটা ভাল টপিকৰ ওপৰত ভিডিঅ' আনিম। গতিকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।